Hello guys, welcome and welcome back to my YouTube channel. মই ৰিচা গগৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ' লৈ। আপোনালোকে যদি মোৰ চেনেলত নিউ হয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব। তেনেহলে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। আসলতে আজি এটা বিশেষ দিন আমাৰ বাবে। আজি আমাৰ মাৰ হৈছে বাৰ্থডে। সেই কাৰণে ভাবিলো যে মাক সৰুহুৰা এটা সাৰপ্ৰাইজ দিও। পটককে প্ল্যান কৰিলো সাৰপ্ৰাইজ দিয়া কথাটো। কেকটো মই এতিয়া লৈ আহিলো। বৰ্তমান মাক এতিয়ালৈকে দেখুৱা নাই। মায়ে পাকঘৰত আছে, ভাত বনাই আছে, গমেই নাপায়। আমি কেক চেক আনি মানে লুকুৱাই মেলি থৈছো আৰু তাৰ পিছত আমি এটা ভিতৰ ৰুমত সোমাই পিনি এতিয়া ভন্টি মই আৰু ভাইটিয়ে বেলুন তাৰপিছত ষ্টাৰ্ছ এইবোৰ ফুলাই আছো। বেছি দীঘলীয়া নকৰোঁ ব্লগটো। আহকচোন ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। তাৰপিছত ভন্টিয়ে মানে কাণ্ড এটা কৰিলে দেই। ভন্টিয়ে মানে তাই মানে এই ষ্টাৰটো তাই প্ৰথমতে গম পোৱা নাছিলে এইটো ষ্টাৰ বুলি। তাই আচলতে মোৰ বাৰ্থডেত নাছিলে এইখিনি মোৰ। তাৰপিছত তাই কি কৰিলে এই ষ্টাৰটো কাটি পেলালে। গিফ্ট পেপাৰ বুলি ভাবি এইটো কাটি পেলালে। এতিয়া তাই মানে এইটো জইন কৰিছে টেপ দি। তো মানে সেইবোৰকে জমনি হৈ আছে আৰু তথাপি দুটামান ষ্টাৰ আছিলে, 5টামান ষ্টাৰ হ'ল আৰু সেইকেইটাকে কৰিম। চাওঁ এইটো জইন কৰিব পাৰোঁ নেকি। যদি জইন হয় সেইটোকো লগাই দিম। তো আৰু তাই মানে ওলাবলৈ লাজ কৰিছে। তাই মানে কিবা বেয়া ড্ৰেছ পিন্ধি আছে বোলে। ফ্ৰেণ্ডবোৰে বোলে দেখিব, তাই লাজ কৰিছে। মোৰ একো নাই, মই যি টি পিন্ধি আৰু ওলাই দিওঁ আৰু। তাৰপিছত আহক ভিডিঅ'টো তেনেহ'লে কণ্টিনিউ কৰি যাওঁ, চাই যাওক আপোনালোকে। এইবোৰ আমি ৰেডি কৰিছোঁ আৰু লাহে লাহে। এইবোৰ আচলতে মোৰ বাৰ্থডেতে অনা হয়। এইখিনি থৈ দিছিলোঁ ভালকৈ, কিবা কামত আহিব বুলি কেতিয়াবা। আৰু আজি কামত আহিয়ে গ'ল। বহুত গৰম উঠিছে আজি। ফেনখন দিব নোৱাৰোঁ বিকজ বেলুনখিনি চব উৰি যাবগৈ, ফুটি যাব। সেইকাৰণে ফেনখন দিয়া নাই আৰু গৰম উঠিছে। আৰু এতিয়া আপোনালোকক মই আমাৰ ছাৰপ্ৰাইজ বাৰ্থডে কেকটো দেখাবলৈ লৈছোঁ। এইটো ছাৰপ্ৰাইজ বাৰ্থডে কেক আমি আচলতে মই আনিলোগৈ। মই তেতিয়াই ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু ইমান ভিৰ নহয় আজি, পূজা বতৰ, সেইকাৰণে তেতিয়া ভিডিঅ' কৰা নহ'ল। আপোনালোকক দেখুৱাইছোঁ ৰ'ব কেকটো। বেছি দেৰি নকৰোঁ আৰু কেকটো কাটিমেই আৰু মানে বহুত গৰম উঠিছে আৰু বেছি দেৰি থাকিব নোৱাৰোঁ। তাৰপিছত তাতে আৰু কেকটো যদি ফ্ৰিজত নথওঁ গলি যাব। সেইকাৰণে এতিয়াতো ফ্ৰিজত থ'লে মায়ে দেখি যাব। সেইকাৰণে এতিয়া ফ্ৰিজত নথওঁ আৰু কেকটো। সো গাইজ ফাইনেলি আমাৰ ডেক'ৰেশ্যন কৰি হৈ গ'ল। ইমান বেছি ডেক'ৰেশ্যন কৰা নাই, অকণমান কৰিছোঁ আৰু অলপ চলপ। আপোনালোকক দেখুৱাইছোঁ বাৰু কেনেকুৱা হৈছে আপোনালোকে ক'ব। ৰ'ব 1 ছেকেণ্ড, মই লাইটটো অফ কৰি দিছোঁ। চ' হিয়াৰ ইজ দ্য ফাইনেল লুক। অ' শ্বিট, লাইট ষ্টাৰটো পৰি গ'ল। আকৌ লগাই দিব লাগিব। ৱেইট, মই বেক কৰি দেখাইছোঁ। মোৰতো বহুত ভাল লাগিছে। মাৰ কেনেকুৱা লাগে নাজানো আৰু। মাক মাতি লৈ আহোঁ। এফালে ভাইটিয়ে সেইটো লগাই আছে, উঠনিৰ পৰা লগাব পৰাই নাই। ভি এইফালে চাই দিয়া, হাই কৈ দিয়া। এতিয়া মানে মাক আমি ক'লোঁ আৰু আমি এনেকৈ ছাৰপ্ৰাইজ এটা প্লেন কৰিছিলোঁ বুলি। তো মাক ক'লোঁ আৰু তুমি বোলো ধুনীয়াকৈ কিবা এটা পিন্ধি আহা। তাৰপিছত মা এতিয়া কাপোৰ পিন্ধিবলৈ গৈছে। তেতিয়ালৈকে মই কেকটো ৰেডি কৰি লওঁ, মম লগাবলৈ লৈছোঁ আৰু চাকি তাকিও ঠিক কৰি লৈছোঁ। আকৌ এইটো পৰি গ'ল। এইটো নহ'ব আৰু, এইটো পেলাই দিওঁ নি।
কেক কাটি মেলি হৈ গ'ল আৰু এতিয়া আমি ক'ৰবাত ওলাই যাম আৰু মায়ে আমাক ট্ৰিট দিব বাৰ্থডে ট্ৰিট আৰু আমি ক'ৰবাত খামগৈ আৰু লগতে পূজা চোৱাও হ'ব আপোনালোকক দেখুৱাম আমি ক'ত খাওঁগৈ তেতিয়াহ'লে বাই বাই আমি এতিয়া আহি পাই গ'লোহি কিবা এটা খাবলৈ আৰু এইফালে চবেই খোজকাঢ়ি কাঢ়ি আহি চবৰে একদম ভাগৰ লাগি গ'ল